উঠি মাৰি যিগিলা মানে সৰু সৰু ৰাস হয় না তাতকৈ মানে বহুতে ডাঙৰ হৈছে আৰু মৰিগিলা ভিডিঅ' চাওঁ মানুহগিলা লগ পাই গেলো আৰু চাওক আপোনালোকে ইমান ধুনীয়াকে কৃষ্ণৰ মূৰ্তি এই ইমান ধুনীয়া উৎসৱটো আগষ্ট মাহত ক'ত হৈ আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আপোনালোকে একদম ৰাস চাওঁ যেন পাব সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক গম পাই যাব তো চলিয়ে শুরু করতে हैं তাৰ কাৰণে আপোনালোকে যাব লাগিব ৰঙিয়া মানে ৰঙিয়াতে হৈ আছে এই জুলেন যাত্ৰা বুলি কোৱা এটা উৎসৱ মানে প্ৰত্যেক বছৰে বছৰে হয় প্ৰায় 100 বছৰ হ'ল আৰু তাতে আপোনালোকক যাই কিনে ধুনীয়াকে এইটো যে দেখাই আছো আৰু আহি পালো আমি ৰঙিয়া টাউন আৰু এই ৰঙিয়া থানাৰ ওচৰতে মানে এই জুলেন যাত্ৰা নামৰ এই উৎসৱটো মানে হয় প্ৰত্যেক বছৰে আৰু চাও ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে আৰু এইটো হৈছে মেইন গেট আৰু বলক আমি ভিতৰত লেন সোমাই যাওঁ তাৰপিছত আপোনালোকক দেখাই আছো আৰু সোমাই আহিলো সোমাই আহি কিনে দেখা পালো এটা শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ মানে এই মন্দিৰৰ ভিতৰতে পূজা কৰে আৰু এই মন্দিৰটোৰ ভিতৰ ভাগ চাও আপোনালোকে ইমান ধুনীয়া সজাইছে মানে ৰাধাকৃষ্ণৰ মূৰ্তি দি আৰু এতিয়া আপোনালোকক গোটেইখিনি আৰু পৰিৱেশটো দেখাম আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব এইবিলাক চাওক মানে মূৰ্তি এইবিলাক মূৰ্তি সেম মানে ৰাসৰ দৰে এটা সিচুৱেশ্যন ভাল লাগিল লগ পাই মুঠতে যোনে যোনে আহি পাও না একবাৰ আহি চাওক আপোনালোকে এই জুলেন যাত্ৰা এই উৎসৱটোত আহিলে গম পাই যাব পুৰা ৰাসৰ দৰে এটা মানে ফিলিংছ পাব সেম টু সেম আৰু চাওক এইটো 1925 চনতে মানে এই অনুষ্ঠানটোৰ আৰম্ভ হৈছিল আৰু কমিটিৰ আহিলো বহুত ভাল লাগিল এওঁলোকে এটা ধুনীয়াকৈ সন্মান দিলে গামোচা দি কিনে আৰু এতিয়া জানিম কি মানে হয় জুলেন যাত্ৰা আৰু এই কমিটিৰ দাদা এজন আছে মানে জুলেন যাত্ৰাটো আচলতে কি হয় এইটো ৰাধা কৃষ্ণৰ প্ৰেমৰ ওপৰত আধাৰিত যিমান আমাৰ চিনবিলাক আছে এইবিলাক সব ৰাধা কৃষ্ণ ভগৱানৰ ওপৰতে আধাৰিত হয় আৰু এইটো যে ইমান ডাঙৰ এটা যে অনুষ্ঠান হৈছে এইটোত চৰকাৰৰ কিবা সহায় সহযোগিতা আছে না চৰকাৰৰ এনেকুৱা আৰ্থিকভাৱে কোনো সহায় নাই মানে গোটেই ৰাইজে মিলি মানে কৰে আৰু গোটেই ৰাইজে মিলি আৰু এইটো কিমান বছৰ হ'ল আজি এইটো এইবাৰ 100 বছৰ হ'ব 100 বছৰ আজি কিবা হীৰক জয়ন্তী ৰূপালী জয়ন্তী কিবা আছে নেকি শতবাৰ্ষিকী শতবাৰ্ষিক মানে এইটো ৰাধা কৃষ্ণৰ হেৰিক লৈ কিনে পাতা হয় ন এইটো ৰাস হয় ঠিক ৰাসৰ দৰে এটা ভাইবছ পোৱা যায় আৰু সেইটোৱে আৰু এইফালে যায় মানে মেলা মানে এইফালে চব মেলা আছে মানে চকৰি তকৰি এইবিলাক দেখিছেনে আপোনালোকে চকৰি তকৰি মীনা বজাৰ এই কিবা কিবি বহুত আৰু মানে একদম সৰু সুৰা কি বুলি ক'ম মানে এখন সৰু সুৰা ৰাখে আৰু ৰাখে ন কেনে লাগছে ৰাসতকৈ বেছি ডাঙৰ কেনে লাগছে বঢ়িয়া এই মানে আগতে আহি পোৱা নাছিল মানে নামেই শুনা নাছিল এইবাৰ খাচ আছে ডাঙৰকৈ বেছি ডাঙৰ আৰু আহি কিনে মইনাহঁতক লগ পাই গ'লো ইয়াতে জলন যাত্ৰা ক'ত ঘৰ তোমালোকৰ হা জয়ন্তীপুৰ বাইদেউহঁতক লগ পাই গ'লো চবকে লগ পাই গ'লো আৰু এইগিলা ৰঙিয়াত আহি কিনে মোৰ এইগিলা ফ্ৰেণ্ডগিলা পাই গ'লো আৰু এইটো হৈছে মোৰ বিগ ফ্ৰেণ্ড আৰু বাবুই বোলে এখন মোক গামোচা দিব দিয়া ইয়াতে আহিছে মই গামোচা পাম মই সঁচাই ভবা নাছিলো আৰু এইফালে আমাৰ বাইদেউ কি নাম বাইদেউ বৰষা আৰু এইফালে সৰু মাইনা এইফালে আমাৰ দাদা মানে পুৰণি বিগ ফ্ৰেণ্ড এইফালে আৰু এই বাবুটোৱে মোৰ বোলে ডাঙৰ ফ্ৰেণ্ড ডাঙৰ ফ্ৰেণ্ড বাবুৱে বোলে মোৰ ভিডিঅ' চাই আৰু ইয়াতে অহাৰ লগে লগে মানে মোক দুখন গামোচা দিলে খাই বুলি কৈ দিয়া কি নাম তোমাৰ বঢ়িয়া আৰু আহি কিনে ইয়াতে মোৰ সখীক লগ পাই গ'লো মানে মোৰ দৰে বোলে অলপ চেম দেখি আৰু মানে এওঁৰ ঘৰ হৈছে মানে ক'ত ৰঙিয়াতে আছিল কলেজৰ ওচৰতে আমি দুয়োটাই মানে একদম বেষ্ট ফ্ৰেণ্ড আৰু সৰুতে যে উঠিছিলো মানে ৰাসত যাই পূজাত যা চকৰিত সেই মানে জোচটো এতিয়ানো যাৱাই নাই এতিয়ানো মানে চকৰিত উঠাৰে আমাৰ ঠাণ্ডা আৰু এতিয়ানো মানে আমি চকৰিত উঠি আছো আৰু চকৰিত আমি উঠিলো মানে চকৰি নহয় এখন মানে হৈছে ট্ৰেইন এখন ট্ৰেইন উঠে আজি মানে উঠিলো কাৰণ সৰু বস্তুটো আজি মানে হেৰি হোৱাই নাই আৰু সেই বস্তু মানে এতিয়া এই চিজনটো মানে এনেকৈ উঠি আছো পুৰা এনজয় কৰিলোঁ আমি আৰু এইটো হৈছে মোৰ ভাগিন মানে আমি একে গোটেইকেইটা এনজয় কৰিলোঁ আৰু চাওক এনেকৈ আপোনালোকে চানা টানা খাব পাৰিব কি মজা চানা বনাই আছে আৰু এই জুলেন যাত্ৰা উৎসৱটো মানে প্ৰায় 7 দিন 8 দিনমান হয় মানে 15 আগষ্ট মানৰ পৰা চলে কিজানি আৰু এতিয়ানো মানে 21 আগষ্টক লেগিন হয় বুলি গম পাইছোঁ আৰু মাজত 2 দিন নে কি আছে মই মানে 17 আগষ্টৰ দিনে গৈছোঁ আৰু ভিডিঅ'টো বনাই আছিলোঁ আৰু এনেকৈ নাম চাম ধুনীয়াকৈ হৈ থাকে আপোনালোকে নাম চাম চাব পাৰিব আৰু এনেকৈ আৰু ভাল লাগিল আহি কিনে আপোনালোকে আহিব জুলেন যাত্ৰা বহুত ধুনীয়া হয় দিয়ক বাই বাই